অতি সোনকালে সাজু কৰক কেইখনমান নথি, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকাকৈ অসম চৰকাৰে প্ৰদান কৰিব। তাৰ বাবে কেইটামান নথিৰ প্ৰয়োজন হ'ব। ইয়াতে চাওক লিখা আছে SHG 10,000 স্কিম। অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্যে প্ৰতিজন মহিলা সদস্যসকলক 10,000 টকাকৈ প্ৰদান কৰিব। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত চেলফি আপলোড কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ডাইৰেক্ট 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে, সেইসকল মহিলাক অসম চৰকাৰে ফৰ্ম প্ৰদান কৰিব। কিন্তু আবেদন কৰাৰ পূৰ্বে কেইখনমান প্ৰমাণপত্ৰ সংগ্ৰহ কৰাটো অত্যন্ত প্ৰয়োজনীয়, কিয়নো যেতিয়া আবেদন আৰম্ভ হ'ব প্ৰমাণপত্ৰৰ কাৰণে আপোনালোকে অসুবিধাত নপৰে। যাতে আবেদন কৰাৰ পূৰ্বে এইবোৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰক। হয়, নিশ্চয় আপুনি জানিব পাৰিলে যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে 10,000 টকাৰ যি স্কিম, সেই স্কিমত কিন্তু ইতিমধ্যে কিন্তু তেওঁলোকক চিলেক্টেড কৰিছে। এতিয়া এই স্কিমৰ টকা পাবলৈ কিছুমান প্ৰয়োজনীয় নথিৰ প্ৰয়োজন হ'ব। প্ৰয়োজনীয় নথিসমূহ কি মই এতিয়া আপোনালোকক জনাই আছোঁ, আপুনি চাই লওক। চাওক, ইয়াতে নথিসমূহ দিয়া আছে। 1 নম্বৰত দিয়া আছে আবেদনকাৰীৰ আধাৰ কাৰ্ড। আবেদনকাৰীৰ আধাৰ কাৰ্ডখন লাগিব। 2 নম্বৰত কোৱা আছে পেন কাৰ্ডখন লাগিব। 3 নম্বৰত কোৱা আছে স্কুলীয়া শিক্ষা থাকিলে তাৰ প্ৰমাণপত্ৰ, অৰ্থাৎ যি স্কুলে আপুনি যি পাছ কৰিছে তাৰ এখন চাৰ্টিফিকেট থাকিব লাগিব। 4 নম্বৰত কোৱা আছে ভোটাৰ আইডি কাৰ্ড লাগিব। 5 নম্বৰত কোৱা আছে বেংকৰ একাউণ্ট কিন্তু থাকিব লাগিব। 6 নম্বৰত কোৱা আছে আত্মসহায়ক গোটৰ প্ৰমাণপত্ৰ, অৰ্থাৎ আত্মসহায়ক গোটত যে আপোনাৰ নাম আছে তাৰ এখন প্ৰমাণপত্ৰ লাগিব। তাৰপিছত কি উল্লেখ আছে আপুনি চাই লওক। সাধাৰণতে আত্মসহায়ক গোটৰ মহিলাসকলে যদি বেংকৰ পৰা ঋণ ল'ব বিচাৰে তেন্তে SHG গোটৰ এইবোৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক। সেইকাৰণে ইয়াৰ লগতে সংগতি ৰাখি আমি ক'ব পাৰোঁ যে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ ফ্ৰী 10,000 টকা পোৱাৰ বাবে আত্মসহায়ক গোটৰ মহিলাসকলে সিহঁতৰ যে এখন গোট আছে তাৰ প্ৰমাণপত্ৰ হিচাপে এইবোৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব পাৰে। তথাপি এইকেইখন প্ৰমাণপত্ৰ সংগ্ৰহ কৰি ৰখাটো প্ৰয়োজন। পত্ৰকেইখন হ'ল ইয়াতে চাওক সুন্দৰকৈ দিয়া আছে। 1 নম্বৰত কপি অফ বাই ল, অৰ্থাৎ নিয়মাৱলী, অৰ্থাৎ আত্মসহায়ক গোটৰ যিসমূহ নিয়ম বান্ধি ৰাখিছে আপোনালোকে সেই নিয়মসমূহ কিন্তু লাগিব, জেৰক্স কৰিব লাগিব। দ্বিতীয়তে লিখা আছে ৰিজুলেশ্যন, অৰ্থাৎ প্ৰস্তাৱ, কোনে এই গ্ৰুপৰ বাবে প্ৰস্তাৱ ৰাখিছে সেইখন লাগিব। তৃতীয়তে কোৱা আছে ফৰ্ম নম্বৰ SHG 02, অৰ্থাৎ অনুলগ্ন ফৰ্ম 2 কিন্তু আপোনালোকৰ লাগিব। এইকেইখনৰ সৈতে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা লাভ কৰিব, তাৰ বাবে আবেদন আৰম্ভ কৰিব লাগিব। আৰু আবেদনৰ বাবে আপোনাৰ ফৰ্ম ল'ব লাগিব। ফৰ্ম কিন্তু সখী বাইদেৱে কিন্তু দি যাব, সেয়েহে আপোনালোকে ফৰ্ম কিন্তু ফিল আপ কৰি জমা দিব লাগিব। ক'ত জমা দিব লাগিব, কি কৰিব লাগিব, কেনেকৈ ফিল আপ কৰিব, সম্পূৰ্ণ প্ৰচেছ আপোনাক নেক্সট ভিডিঅ'ত জনাই দিম। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ফেচবুক পেজটো যদি ফ'ল' কৰা নাই ফেচবুক পেজটো ফ'ল' কৰি ৰাখক। আৰু তলত চাওক শ্বেয়াৰ আছে, আপুনি শ্বেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিয়ক। চ' আজিলৈ ইমানে, বাই বাই।